हेलो फ्रेंड आपा আপোনালোকৰ মাজত আহিলো নতুন এটা ভিডিও লৈ আজি এটা মছৰুমৰ ৰেচিপিটো কি ঢালিলে খাবলৈ টেষ্ট হয় আৰু ভিডিওটো শেষলৈকে চাওক আজি মছৰুমখিনি চফা কৰি লওঁ এনেকৈ চফা কৰি ল'ব লাগে মছৰুমখিনি বাছি হৈ গ'ল এইখিনি কাটি লওঁ এনেকৈ কাটি লওঁ মছৰুমখিনি কাটি হৈ গ'ল এইখিনি ধুই লওঁ আৰু এটা বিলাহী লৈছোঁ এই বিলাহীখিনি মিক্সাৰত পিচি লওঁ বিলাহীৰ পেষ্ট ইমানখিনি হ'ব পিঁয়াজ এটা দি দিওঁ পিঁয়াজ এটা পিচি লওঁ আদা এক টুকুৰা নহৰু কেইটামান पेस्ट बनाई लो पियाज जलकिया নহৰুখিনি पेस्ट बनाई लो पेस्टখিনি হৈ গ'ল কেৰাহীটো বহাই দিওঁ ভালকৈ গৰম কৰি লওঁ জলকীয়া আদা নহৰু পেষ্টখিনি মিলাই লওঁ কেৰাহী গৰম হৈ গ'ল তেল ঢালি ল'ব আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিব তেজপাত এগুলো দিয়ে দিব বিলাহী পেষ্টখিনি ঢালি দিব আদা নহৰু জলকীয়া পিঁয়াজখিনি পেষ্ট ঢালি দিব এই পেষ্টখিনি অলপ সময় ভাজি লওঁ নিমখ ঢালি ল'ব হালধি ঢালি ল'ব শুকান জলকীয়া গুড়ি ঢালি ল'ব জিৰা আৰু ধনিয়া গুড়ি ঢালি ল'ব পিচিও ঢালিব পাৰে মই গুড়ি ঢালিছোঁ ইয়াৰ ওপৰত মছৰুমখিনি ঢালি দিব এইখিনি ভালকৈ ভাজি ল'ব মছৰুমখিনি ভাজা হৈ গ'ল ইয়াতে পানী ঢালি কিনে
5 মিনিট হৈ গ'ল। এনেকৈ হ'ব চব্জিখিনি। আৰু গৰম মছলা, ঢালি ল'ব। চব্জিখিনি ৰেডি। চব্জিখিনিৰ ওপৰত ধনিয়া পাত দি দিওঁ। মছৰুম চব্জিখিনি এনেকুৱা হ'ব। আলু আৰু পালেং শাকৰ ৰেচিপিটো কেনেকৈ বনাব লাগে ভিডিঅ'টো শেষলৈকে চাব। আলুখিনি এনেকৈ কাটি ল'ব লাগে। এনেকৈ কাটি ল'ব সৰু সৰুকৈ। ইয়াত আছে পিঁয়াজ, জলকীয়া আৰু নহৰু। নহৰুখিনি সৰু সৰুকৈ কাটি লওঁ। পিঁয়াজটো কাটি লওঁ। পিঁয়াজ, জলকীয়া, নহৰুখিনি কাটি হৈ গ'ল। কেৰাহীটো ভালকৈ গৰম কৰি লওঁ। আৰু পালেংখিনি আগতীয়াকৈ ধুই লৈছিলোঁ। পালেংখিনি কাটি লওঁ। কেৰাহী গৰম হৈ গ'ল। তেল অকণমান ঢালি ল'ব। তেল বেছি দিব নালাগে, অকল আলুখিনি ভাজিবলৈ ঢালিব লাগে। তেলখিনি গৰম হৈ গ'ল। পিঁয়াজখিনি ঢালি ল'ব। লগতে জলকীয়াখিনি, তাৰ লগত নহৰু কাটাখিনি, কাটি থোৱা নহৰুখিনি ল'ব আৰু এইখিনি ভাজি ল'ব। ইয়াৰ লগত আলুখিনি ঢালি দিব। আলুখিনি ঢালি হয় নিমখ ঢালি ল'ব। হালধি গুড়ি ঢালি ল'ব। তাৰ লগত ঢালিব জিৰা আৰু ধনিয়া গুড়ি অকণমান, বেছি নহয়, লাল জিৰা। ইয়াৰ লগত অকণমান শুকান জলকীয়া গুড়ি ঢালিব। এইখিনি ভাজা হৈ গ'ল। কাটি থোৱা পালেং শাকখিনি ঢালি ল'ব। গোটেইখিনি একেলগে ঢালিব কাৰণে অলপ অলপকৈ ঢালি ল'ব। গোটেইখিনি ঢালি হৈ গ'ল। এইখিনি ভালকৈ মিহলাই ল'ব। পালেং আৰু আলুখিনি ভাজি হৈ গ'ল।
মিনিট হৈ গ'ল চব্জিখিনি এনেকুৱা হ'ব গেছটো অফ কৰিলোঁ ইয়াৰ ওপৰতে ধনিয়া পাতখিনি ঢালিলোঁ ধনিয়া পাত দিলে টেষ্টটো ভাল হয় আৰু এনেকুৱা হ'ব এতিয়া মানে পনীৰ ৰেচিপিটো কি ঢালিলে খাবলৈ টেষ্টি হয় আৰু কেনেকৈ বনাব লাগে ভিডিঅ'টো শেষলৈকে চাওক পনীৰটো কাটি উলিয়াই লওঁ পনীৰটো পিচ পিচকৈ কাটি লওঁ পনীৰখিনি ভাজি ল'ব কেৰাহী গৰম হওঁতে পিঁয়াজখিনি কাটি ল'ব পিঁয়াজ কাটি হৈ গ'ল কেৰাহী গৰম হৈ গ'ল তেল ঢালি দিলোঁ তেলখিনি ভালকৈ গৰম হ'বলৈ দিওঁ পনীৰখিনি ভাজিবলৈ তেল গৰম হৈ গ'ল পনীৰখিনি ভাজি ল'ব বাকীখিনি পনীৰটো এনেকৈ ভাজি ল'ব পনীৰ ভাজা এনেকুৱা হ'ব এই কাটি থোৱা পিঁয়াজখিনি লগত আদা 2-3 টুকুৰা আৰু নহৰু কেইটামান আৰু এইখিনি একেলগে ভাজি ল'ব আদা নহৰু পিঁয়াজ গোটেইখিনি পিচি ল'ব পিছা হৈ গৈছে বাটি এটা বনাই দিম তিনিটা সৰু সৰু বিলাহী আছে বিলাহীখিনি কাটি পিচি লওঁ বিলাহীটো শুকা সময়ত পানী দিব নালাগে বিলাহী পিচি হৈ গ'ল কেঁচা জলকীয়া কেইটামান পিচি ল'ব তেল ঢালি ল'ব তেলটো নিজৰ জোখত ঢালি ল'ব তেলখিনি ভালকৈ গৰম হ'বলৈ দিব এটা এলাইচি ঢালি দিব তেলত
তেজপাত ঢালি দিব তেলত আৰু এইখিনি অলপ ভাজি ল'ব ভাজা হৈ গ'ল পিঁয়াজৰ পেষ্টখিনি ঢালি দিব তেলত বিলাহী পেষ্টখিনি ঢালি দিব জলকীয়া পেষ্টখিনি ঢালি দিব নিমখ জোখত ঢালি ল'ব কাশ্মীৰী জলকীয়া গুড়ি ঢালি ল'ব জিৰা ধনিয়া গুড়ি ঢালিব হালধি ঢালিব ভালকে ভাজি ল'ব এই ভাজা মছলাখিনিত পনীৰ ঢালি দিব ভাজা হৈ গ'ল পানী জোখত ঢালি দিব 2-3 মিনিটৰ কাৰণে ঢাকি দিব 3 মিনিট হৈ গ'ল শাহী পনীৰ মছলা 44 rupees ল'ব চব্জিৰ টেষ্টটো বহুত ধুনীয়া কৰে ফাইনালি পনীৰৰ চব্জি ৰেডি পনীৰ ৰেচিপি এনেকুৱা হ'ব জাতিলাও আৰু সৰু মাছ মাছৰ ৰেচিপিটো খাবলৈ বহুত টেষ্ট কেনেকৈ বনাব লাগে আৰু কি ঢালিলে খাবলৈ বহুত টেষ্টি হয় ভিডিঅ'টো শেষলৈকে চাওক প্ৰথমতে মাছখিনি বাছি লওক আছে মাছ বাছি হৈ গ'ল মাছখিনি ধুই লওঁ লাওখিনি কাটি লওঁ লাওখিনি এনেকৈ কাটি ল'ব লাগে লাওখিনি ধুই হৈ গ'ল মাছখিনি ভাজিবলৈ অকণমান নিমখ ঢালি দিওঁ হালধি অকণমান তেলখিনি গৰম হওঁতে এইখিনি সানি লওঁ নিমখ আৰু হালধিখিনি মাছত ভালকৈ মিহলি হৈ গৈছে তেলটো গৰম হোৱাৰ লগে লগে এইখিনি ভাজিম গৰম কৰি ল'ব লাগে আৰু মাছখিনি
থোৱা লাওখিনি নিমখখিনি দুই হিচাপে ল'ব হালধি আৰু এই পিচি থোৱা মছলাখিনি ঢালি দিওঁ জলকীয়া পিঁয়াজ আৰু জিৰা গুড়িখিনি ঢালি দিওঁ আৰু ধুনীয়াকৈ ভাজি লওঁ লাওখিনি ভালকৈ ভাজি হৈ গ'ল পানীখিনি ঢালি দিওঁ এইটো ইমান জোলো নহয় ইমান শুকানো নহয় থুপথুপীয়া হ'ব আৰু অকণমান পানী ঢালি দিওঁ জোলখিনি অকণমান গৰম কৰি লওঁ জোলখিনি গৰম হৈ গ'ল মাছখিনি ঢালি দিওঁ মিনিট হৈ গ'ল এবার টুকটুকি আবার সবজিখিনি গেছটো অফ কৰি দিওঁ আৰু এই পিচি থোৱা চবগুটিখিনি এইখিনি ঢালি দিওঁ চবজিৰ টেষ্টটো বহুত ধুনীয়া হ'ব চবজিখিনি ভালকৈ ঢালি দিওঁ আৰু তাৰ ওপৰত দিওঁ যে ধুনীয়া পাতখিনি ফাইনালি জাতিলাও আৰু সৰু মাছৰ ৰেচিপি বনাই ৰেডি এনেকুৱা হ'ব সৰু মাছ আৰু জাতিলাও আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লগত থেংক ইউ এতিয়া বনাম মাংস চাটনি গেছটো জ্বলাই পানী ইমানখিনি লৈ ল'ব আৰু এই মাংসখিনি এতিয়া বইল কৰি ল'ব 5 মিনিটৰ কাৰণে ঢাকি দিব মাংসখিনি বইল হ'লে পিঁয়াজখিনি কাটি লওঁ পিঁয়াজখিনি এনেকৈ কাটি ল'ব 5 মিনিট হৈ গ'ল বইল হোৱা এনেকুৱা বইল হ'ব কেৰাহীটো ভালকৈ গৰম হ'বলৈ দিব কেৰাহী গৰম হৈ গ'ল তেল গৰম হৈ গ'ল জলকীয়াখিনি ঢালি দিব কেঁচা জলকীয়াখিনি গৰম দিব আৰু নহৰু কেইটামান তেলতে ভাজি জলকীয়া আৰু নহৰুখিনি তেলত ভাজি ল'ব নহৰু আৰু জলকীয়াখিনি ভাজি হ'ল এইখিনি পিচি লওঁ এনেকুৱা হ'ব পিঠাখিনি ইয়াত দিম মাংসখিনি পিছা এনেকুৱা হ'ব এই আদা গুড়িখিনি আদাখিনি
পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি ইয়াতে ঢালি ল'ব আৰু লগতে নিমখ ঢালি ল'ব আৰু অকণমান তেল ঢালি ল'ব। এইখিনি ভালকৈ মিহলাই ল'ব আৰু লগতে ধনিয়া পাত অকণমান মাংস চাটনিখিনি এনেকুৱা হ'ব। এতিয়া বনাম বৰা ৰেচিপি। মচুৰ দালিৰ বৰা ৰেচিপিটো কেনেকৈ বনাব লাগে ভিডিঅ'টো শেষলৈকে চাওক। দালি আপোনালোকে শিলপাতাটো পিচি ল'ব পাৰে আৰু এনেকুৱা মিক্সাৰটো পিচি ল'ব পাৰে। দালিখিনি পিচি ল'ব। দালি এনেকৈ পিচি ল'ব। এনেকুৱা হ'ব দালিখিনি পিছা। কেৰাহী গৰম হৈ গ'ল, তেল ঢালি ল'ব। বৰাৰ কাৰণে সানি লওঁ। কেঁচা জলকীয়া এনেকৈ কাটি ল'ব। পিঁয়াজ কাটি ল'ব লাগে। আদা অকণমান কুটি ল'ব। নিমখ ল'ব। হালধি ঢালিব। গোটেইখিনি একেলগে মিহলাই ল'ব। অকণমান বেচন ল'ব। বেচন বেছি দিব নালাগে। ধনিয়া পাত ঢালি ল'ব। পানী হৈ গৈছে, এনেকুৱা হ'ব আমাৰ। তেল গৰম হৈ গৈছে। প্ৰথমতে ঠাণ্ডাটো জুতিয়াই দিব লাগে। উল্টাই দিব লাগে।
ফাইনেলি বৰা বনাই ৰেডি এনেকুৱা হ'ব বৰা আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ থেংক ইউ বাই